এতিয়া বিতং বাতৰি যোৱা 20 এপ্ৰিলৰ নিশা সৰুপেটাত সংঘটিত হোৱা এক শোকাব বাছ দুৰ্ঘটনাত বিবাহযাত্ৰী দলৰ 64 জন লোক নিহত আৰু আন প্ৰায় 20 জন লোক আহত হয়। নিহতসকলৰ ভিতৰত 28 জন পুৰুষ, 26 গৰাকী মহিলা আৰু 10টা শিশু আছে। সাম্প্ৰতিক কালত ৰাজ্যখনত সংঘটিত হোৱা এইটোৱেই বৃহত্তম দুৰ্ঘটনা। বৰপেটা জিলাৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত সৰুপেটা ভালাগুৰি পথত দৰাকে ধৰি 80 জনৰো অধিক লোকক কঢ়িয়াই জিলাখনৰে সৰভোগৰ ৰহাৰ পৰা সৰুপেটাৰ গৌমৰা গাঁৱলৈ অহাৰ পথত নিশা প্ৰায় 10:45 বাছখনৰ এই অভাৱনীয় দুৰ্ঘটনাটো ঘটে। পথৰ দুৰৱস্থা আৰু সুৰামত্ত চালকৰ নিয়ন্ত্ৰণহীনতাৰ কাৰণেই AS 14-2165 নম্বৰৰ নিৰ্মালী নামৰ বাছখন এটা দ খাৱৈত পৰি বুৰ যায় আৰু এই 64 জন লোকৰ সলিল সমাধি ঘটে। দৰাজন দৈৱক্ৰমে ৰক্ষা পৰে। ঘটনাস্থল পৰিদৰ্শন কৰি পোৱা তথ্যমতে সৰভোগ ৰহা অঞ্চলৰ ৰমাকান্ত কলিতাৰ পুত্ৰ ক্ষিতিশ কলিতাই কালি প্ৰায় 85 জন বিবাহযাত্ৰীক লৈ সৰুপেটাৰ গৌমৰা গাঁৱৰ প্ৰফুল্ল কলিতাৰ জীয়ৰী বন্দনা কলিতাক বিবাহ কৰোৱাৰ উদ্দেশ্যে গৌমৰা গাঁও অভিমুখে বাছখনত আহিছিল। নিশা প্ৰায় 10:45 বাছখন আহি যেতিয়া চাপাৰগুৰি নাগিনী পথাৰৰ কেঁচা পথটোৰ এটা কালভাৰ্টৰ ওচৰ চাপে তেতিয়াই বাছখনৰ পিছৰ চকা মাটিত বহি যায়, যাৰ বাবে বাছখন লুটিবাগৰ খাই প্ৰায় 24 ফুট দ খাৱৈ এটাত পৰি বুৰ যায়। গভীৰ নিশা আৰু পানীৰ গভীৰতাৰ বাবে বাছৰ ভিতৰত থকা অধিকাংশ পুৰুষ মহিলা আৰু ভালেকেইটি শিশুৱে নিজৰ প্ৰাণ বচাবলৈ অসমৰ্থ হয় যদিও বাছ চালকজনকে ধৰি অন্য কিছু লৈ আহিবলৈ সক্ষম হয়। নিশাৰ নিৰ্জনতা ভেদি বাছ যাত্ৰীসকলৰ মৰণ কাতৰ চিঞৰ শুনি স্থানীয় ৰাইজ ওলাই আহে। আনকি সেই সময়ত সৰুপেটাৰ মিলন মন্দিৰ প্ৰাংগণত ইউনাইটেড ক্লাবৰ উদ্যোগত চলি থকা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি থকা কেইবা শতাধিক লোক ঘটনাস্থললৈ ৰাওনা হয়। ৰাইজ উদ্ধাৰ কাৰ্যৰ বাবে উঠি পৰি লাগে যদিও আন্ধাৰ, খাৱৈ, গভীৰতা নজনা আৰু প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত ব্যৰ্থ হয়। ঘটনাৰ খবৰ পাই আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় যদিও পুৱাৰ ভাগতহে সেনাবাহিনী, CRPF, আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কাৰ্য আৰম্ভ হয়। ৰাজ্যৰ সৰ্ববৃহৎ বাছ দুৰ্ঘটনা হিচাপে পৰিগণিত হৈ 64 জন বৰযাত্ৰীৰ শোকাব মৃত্যু কঢ়িয়াই অনা বিভীষিকাময় পৰিস্থিতিৰ পাছত সৰভোগৰ ৰহাৰ কলিতাপাৰা আৰু ভাৰেগত বিৰাজ কৰিছে এক মৰিশালীৰ নিস্তব্ধতা। আপোনজনক হেৰুৱাৰ বেদনাত উচুকি আছে প্ৰতিটো পৰিয়াল। কোনো পৰিয়ালত কান্দিবলৈও নাই কেউ কিছু। শোকত ভাগি পৰিছে গয়াবাসীও। অঞ্চলটোত নামি আহিছে ঘোৰ অমানিশা। ৰাজ্যৰ সৰ্ববৃহৎ বাছ দুৰ্ঘটনা হিচাপে পৰিগণিত হৈ 64 জন বৰযাত্ৰীৰ শোকাবহ মৃত্যুৱে কঢ়িয়াই অনা বিভীষিকাময় পৰিস্থিতিৰ পাছত সৰভোগ ৰহাৰ কলিতাপাৰা আৰু বাৰেগাঁৱত বিৰাজ কৰিছে এক মৰিশালীৰ নিস্তব্ধতা। আপোনজনক হেৰুৱাৰ বেদনাত উচুপি আছে প্ৰতিটো পৰিয়াল। কোনো পৰিয়ালত কান্দিবলৈও নাই কেউ কিছু। শোকত ভাগি পৰিছে গয়াবাসীও। অঞ্চলটোত নামি আহিছে ঘোৰ অমানিশা। অসমৰ ইতিহাসত অতি মৰ্মান্তিক আৰু হৃদয় বিদাৰক ঘটনা হিচাপে চিহ্নিত হোৱা বৰপেটাৰ বাছ দুৰ্ঘটনাত মৃতকৰ সংখ্যা 64 জনলৈ বৃদ্ধি পালে। যোৱা 19 এপ্ৰিলৰ অভিশপ্ত নিশাটোত সৰুপেটাৰ ওচৰৰ লোৱাসুৰ নামে ঠাইত বৰযাত্ৰী কঢ়িয়াই নিয়া নিৰ্মালী নামৰ বাছখনে পথটোৰ দ খাৱৈত বাগৰি পৰাত সংঘটিত হৈ এই শোকাবহ দুৰ্ঘটনাটো। 20 এপ্ৰিলৰ আবেলিলৈকে 53 গৰাকী মৃতদেহ উদ্ধাৰ কৰাৰ পাছত খাৱৈটোৰ পানী সিঁচি নিশাৰ ভিতৰত পুনৰ উদ্ধাৰ হয় আন 11 গৰাকী বৰযাত্ৰীৰ মৃতদেহ। দুৰ্ঘটনাটোত দৰা ক্ষিতিশ কলিতাৰ জন্মগাঁৱৰ 36 জন, বাৰেগাঁৱৰ 12 জন, সৰুপেটাৰ 10 জন আৰু ভৱানীপুৰৰ 6 জন লোকৰ সলিল সমাধি ঘটে। যেতিয়া আমি ৰহাৰ পৰা গাড়ীখন উঠো তেতিয়া ৰাতি 9টা বাজিছে। তাৰ পৰা আমি আহিলোঁ, গাড়ীখন বহা চিট কভাৰ, থিয়া দিয়াও জেগাখিনি কভাৰ, বডিৰ ওপৰত মোৰ ল'ৰাটো আৰু মোৰ ল'ৰাটোৰ লগ একজন, মুঠত 4 জন বডিৰ ওপৰত আছিল। এনেকৈ আহি থাকলোঁ। আহি থাকি কালেজাৰত মোৰ এটা খুৰাল আছিল, তাক তাতে নামি দিলোঁ।
নামে দিয়াৰ পিছত আহি আহি সৰুপেটাৰ ৰেল লাইনৰ ওচৰতে একজন মানুহে হাত দাঙি ৰাখি দিল। আমি সুধোতে ক'লাক যে মই কইনাৰ মহে ঘং বুলি কৈছে নেকি, মহে ঘং যে ইদি ৰাস্তাটো বেয়া, আপোনালোকৰ আগবেলা পানী বৰষুণ হৈছে, ইদিকে ৰাস্তা যাব নোৱাৰে, গতিকে মই আপোনালোকৰ গাড়ীত যাম, ৰাস্তা দেখাই লৈ যাম। এই বুলি আমাৰ আগৰ সৰু গাড়ীখনত মানে তেখেত উঠিল। আমাৰ ড্ৰাইভাৰে এই ৰাস্তাইদি কোনোদিন অহা নাই, এই ৰাস্তা নিচিনে। তাৰপিছত আহি আহি এইখিনি পাওঁতেয়ে গপছত গাড়ীখন ৰৈ গেল, লাহে 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 দাপি গেল। দাপি যাৱাত মোৰ ইমেনক লগে পানী উঠি গেল। বহি থাকোঁতে যদি ইমেনক পানী উঠি যায় মইতো মৰিম। তেতিয়া মই গ্লাছখন খোলা আছিল, কিবা আইতাত বন্ধ আছিল, গ্লাছখন একদম মাৰি দি ভাঙি দিলোঁ। ভাঙি দিয়াত মাথাটা উলিয়াই দেখিলোঁ যে গাড়ীখন লাহে লাহে দাপি যাই আছে। তাৰপিছত মই আৰু খিৰিকী কেইবাখন মানে ওখ দেখা পালোঁ। সেই মাৰি মাৰি চব তিনিখনমান খিৰিকী ভাঙি দিলোঁ। দিয়াত মানে তাৰে পৰাও দৰা ওলাল, দৰাৰ মায়েক ওলাত মানে আৰু একজন সেই খিৰিকী দি বাহিৰ হ'ল। তাৰপাছত গাড়ীখন সম্পূৰ্ণ ঘূৰি পানীত মানে সেইফালে লগি গেল। যাৱাত মানে আৰু মানুহ কিছুমান ওলে এই মল্লু চিঞৰ বাখৰ কৰি আছে। অতি উলহ মালহেৰে দিনৰ দিনটো বিবাহথলীত পাৰ কৰি সন্ধিয়া বৰযাত্ৰী ৰূপে সৰুপেটাৰ ওচৰৰ গুৰমুৰা নিবাসী বন্দনাৰ বিবাহ মণ্ডপলৈ ৰাওনা হোৱাৰ পথত নিষ্ঠুৰ নিয়তিৰ হাতত অকাল মৃত্যুক সাৱটি ল'ব লগা হয় বৰযাত্ৰীসকল। মৃত বৰযাত্ৰীসকলৰ ভিতৰত 10 গৰাকী শিশু, 26 গৰাকী মহিলা আৰু 28 গৰাকী পুৰুষ আছে। ঘটনাৰ পিছদিনা 20 এপ্ৰিলৰ নিশা ৰহাবাসী ৰাইজে মৰা মানাহ নৈৰ পাৰত সমূহীয়া সৎকাৰৰ ব্যৱস্থা কৰে। দপদপকৈ জ্বলি উঠা 18খন চিতাত তুলি দিয়া হয় 20জন দুৰ্ভগীয়া বৰযাত্ৰীৰ নিথৰ দেহ। একেদৰে 8টি ফুলকমলীয়া শিশুকো এই নৈ পাৰতে গাঁত খান্দি পুতি সৎকাৰ কৰা হয়। 21 এপ্ৰিলৰ দুপৰীয়াও এখন ট্ৰাকত তুলি নিয়া হয় আন 6জন লোকৰ মৃতদেহ। গোটেই ৰাজ্যখনতে হৃদয় বিদাৰি যোৱা এই দুৰ্ঘটনাটোত দৰাৰ এজন ককায়েক, এজন ভায়েক, 2জনী ভনী, এজনী বাইদেউ, এগৰাকী ভনী জোঁৱাই, 6জন ভাগিন ভাগিনী, ভনী জোঁৱায়েকৰ মাতৃ আৰু ভগ্নীৰ লগতে মোমায়েকৰ পৰিয়ালৰ মুঠ 12জনৰ উপৰি আত্মীয় স্বজনসহ 64জনৰ মৃত্যু হয়। দুৰ্ভগীয়া দৰা ক্ষিতিজ কলিতাই কাষত বহি থকা নিজৰ বৃদ্ধ মাতৃক কোনোমতে দুৰ্ঘটনাটোৰ পৰা প্ৰাণ ৰক্ষা কৰে যদিও দৰাজনে আহত হৈ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ইফালে পাটৰ ৰিহা মেখেলা পিন্ধি কইনাৰ সাজেৰে বন্দনা কলিতাই সাজু হৈ থাকিল যদিও সিদিনা নিশা ক্ষিতিজক বৰমাল্য পিন্ধাব নোৱাৰিলে। বন্দনাৰ হোমৰ জুইৰ গুৰিত বহাৰ আৰু ক্ষিতিজক স্বামী হিচাপে গ্ৰহণ কৰা অদম্য হেঁপাহ মনতে মাৰ গ'ল। আনহাতে ক্ষিতিজ আৰু বন্দনাক পতি পত্নী হিচাপে হোমৰ জুইক সাক্ষী কৰি বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ মানসেৰে লগত যোৱা পুৰোহিত বুবুল শৰ্মায়ো এই নিষ্ঠুৰ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। হোমৰ জুইত ঘিউ ঢলাৰ পৰিৱৰ্তে ঘটনাস্থলীৰ পানীত উপঙি থাকিল পুৰোহিত শৰ্মাৰ হোমৰ সঁজুলি। দৰাৰ পিতৃ ৰমাকান্ত কলিতাই বৰ হেঁপাহেৰে নিজৰ পুত্ৰ ক্ষিতিজৰ বিয়াখন পাতিছিল। বিদায় দিছিল বৰযাত্ৰীৰ ৰূপত কইনাৰ ঘৰলৈ যোৱা প্ৰতিজন আত্মীয়ক। কিন্তু তেওঁ আৰু দেখা নাপালে উভতি অহা নৱদম্পতীক। আপোনজনক হেৰুৱাই দিগ্ভ্ৰান্ত হৈ পৰা পিতৃ কলিতাই স্বগৃহৰ বাৰাণ্ডাতে বহি উচুপি আছে ঘটনাৰ কথা সোঁৱৰি। ৰাতি মানে ফোন অহা বুলি ক'লা একজনে আহি, তেটো আৰু বড়োৰ গাড়ী এক্সিডেণ্ট হ'ল, সামান্য খণ্ডতে বাগাত দি থাক মোক সেনেকৈ ক'ল। মোৰ ফোন অহা নাই, তাৰ ঘৰত ফোন আছিল দয়ালৰ ঘৰত, দয়ালে মোৰ মামাৰ বেটি, মামাহঁতৰ বেটি বিয়া কৰাইছে, আলপতি হয় সেই হিচাপে গাঁৱৰ মানুহ হিচাপে খবৰ দিব আহিছিল। তেওঁ কৈছে তই বাগাতে থাক, চিন্তা নাই দে, সামান্য এক্সিডেণ্ট হৈছে গাড়ী। আহিবা যাৰ খুন্তিয়ে নাই আৰু সিহঁতগতে অলপ পাছত 11টামানত চৰবগৰ পৰা আহিল না কলগিচাৰী আহিল, থানা পুলিচ আহি ওলাল। বোলে আৰু আমি বাহাৰ কি আহিল ভয় কৰিলোঁ অলপ। মই ঘৰত আৰু বোলে নহ'লে ভয় কৰিব লাগে নাই, আমি ইনকুৱাৰী হিচাপে আহি গৈছোঁ। ঘটনাটা কেনেহেন বোলে বৰ হৈ গাড়ীত গৈছে আৰু খুই দি খেদাইছোঁ সেনেকৈ কৰি গ'ল। আমাৰ প্ৰথম বেটা কৃষ্ণ মৰিল, তাৰপিছত মৰিল সৰু ল'ৰা হেৰি মৰিল, বেটি মৰিল, ডালিম মৰিল, সিটা ল'ৰা, সিটাই মোৰ সৰু ল'ৰা। আৰু এই মৰিল কি পদ্মাৱতী মৰিল, বিয়া দিবা নাপালোঁ এটাক। এই 3টা একেবাৰে হিমানী মৰিল, নাথু
জমতি মৰিল নাথুৰ তাহোঁ 3টা মৰিল তাহোঁ 3টা মানে যাৱাই হয় যাৱাই হোৱাৰ মানে মাকক লৈছিল আৰু বইনী এটা আনিছিল আহিবাই নাপাল বেটিটা ঘৰক আহিছিল বেটিটা ঘৰত আহি পুৱা ফাৰ্ষ্ট গাড়ীতে স্বামীক চাবা গৈছিল জাগাত তাৰে সিবা যে আৰু খবৰে পোৱা নাই কাম মৃত চন্দ্ৰকান্ত কলিতা আৰু আশাবালা কলিতাৰ সন্তান ডিম্বেশ্বৰ কলিতা দুটি কণ কণ কন্যা সন্তানৰ পিতৃ ডিম্বেশ্বৰ আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ সম্বল তেজপুৰৰ সেনাবাহিনীৰ ৪ৰ্থ শ্ৰেণীৰ কৰ্মী ডিম্বেশ্বৰে ছুটিৰ পিছত ২২ এপ্ৰিলত পুনৰ চাকৰিত যোগদান কৰাৰ কথা আছিল কিন্তু বিধাতাই সেয়া হ'বলৈ নিদিলে নাগিনীপুৰৰ সেই ভয়াৱহ দুৰ্ঘটনাক লৈ তেওঁক চিৰকালৰ কাৰণে কোনোবা অজান দেশলৈ লৈ গ'ল মাথো পত্নী সৰলা কলিতাৰ লগতে শিখা আৰু কৰবীক এৰি থৈ গ'ল এই নিষ্ঠুৰ পৃথিৱীত ৰহাৰ কলিতাপাৰা গাঁৱৰে পৰমেশ্বৰ কলিতা আৰু বিলাতী কলিতাৰ পুত্ৰ কন্যা হ'ল কমল কলিতা আৰু মীনাক্ষী কলিতা সিহঁত দুটাই আছিল পিতৃ মাতৃৰ শেহতীয়া সম্বল কিন্তু এই দুয়োগৰাকী সফল ডেকা গাভৰুৰ 19 এপ্ৰিলৰ অভিশপ্ত নিশাটো চিৰকালৰ বাবে হেৰাই থাকিল আমাৰ দাদা আৰু ভাইটি বিয়া দিয়া বাইদেউ আৰু বাইদেউৰ ল'ৰা ছোৱালী গাঁও অঞ্চলতো প্ৰায় মানুহৰে ঘৰে ঘৰে গৈছে 2-3টা এটা ফেমিলিৰ ভিতৰত আমাৰ বিয়া দিয়া বাইদেউৰ এটা বাইদেউ ল'ৰা ছোৱালী চব ঢুকাইছে খালি ভিন্দুটো আছে তাৰপিছত আৰু এটা বাইদেউৰ গোটেইখিনি ঢুকাইছে খালি ভিন্দু আছে ৰাস্তা বেয়া ড্ৰাইভাৰৰ অলপ দোষ আছে প্লাছ ড্ৰাইভাৰে লিকৰ পৰা বহুত অলপ ছাইডত লৈ আহিছে গাড়ীখন এনে গাড়ীখন যায় সেইখিনি যদি লাহে লাহে যায় অলপ স্পীডো আছিল গাড়ীখনৰ মোৰতো ড্ৰাইভাৰৰ কাৰণে হৈছে এক্সিডেণ্টটো নাই মই পিছফালে আছিলোঁ মই এইটো কথা শুনা নাই বা গাড়ী এক্সিডেণ্ট হোৱাৰ আগত বা যদি অলপ দূৰত ৰাখি কয় যে মানুহবিলাক নামিব লাগে সেইটো কথাটো নুশুধা লাগে কোনো সেইটো হেৰি কৰা নাই গাড়ী ৰখাই নাই গাড়ীখন যেতিয়া পাল্টি হয় মই থিয় হৈ আছিলোঁ যেতিয়া মই পাল্টি যাওঁ তেতিয়া মই খিৰিকীৰ ওচৰত যাওঁ আৰু খিৰিকীখন মই মূৰেৰে ভাঙি তাৰ পৰা ওলাই আধা ওলাইছে আধা নোলাওঁতে এতিয়া মই জোৰ দিব নোৱাৰোঁ তাৰপিছত ওপৰত ধৰি গাড়ীৰ ওপৰত ধৰি জোৰ দি ওলাই অহাৰ লগে লগে আৰু মোৰ পিনে এবাৰ পাল্টি মাৰিছে মই পাৰ হৈ গুচি আহিলোঁ গাড়ীখন তাতে পাল্টি মাৰিছে আৰু বশিষ্ঠ বীৰেন আৰু কৈলাশ তিনিও ভাই ককাই তিনিওজনৰ পৰিয়ালৰে এজন দুজন নহয় 12জনকৈ পত্নী পুত্ৰ কন্যাৰ সলিল সমাধি ঘটিল সৰভোগৰ বাৰেগাঁৱৰ এই তিনিওটা ভাই ককাইৰ দুখৰ সময়ত সান্তনা দিবলৈ এই পৰিয়ালত নিজৰ বুলিবলৈ কোনো নাই পৰিয়ালৰ 12জনক হেৰুৱাই এতিয়া অস্থিৰ হৈ পৰিছে তিনিও ভাতৃ ল'ৰাটো ঘূৰি নহা হ'ল ল'ৰাটো বোলে বিয়াত যাব তেতিয়া মায়ে কাহনো যাব লগা হ'ল মোৰ ছোৱালীকেইটাও যাব লগা হ'ল অৱশ্যে এই একজনো যাব লগা হ'ল ভাইটোও গেল ৰাতি পুৱা মই ইয়াতে বিচনাত ইখন বিচনাতে শুই থাকাতে মোক আমাৰ ভাইয়াতে মাতি আছে অ' বশিষ্ঠ কা হেৰি ৰাতি বোলে 2টা বজাতে গাড়ী এক্সিডেণ্ট হৈছে সি ৰাতি খবৰ দিব অহা নাই পুৱা মোক কেইটা বাজিছে মই ক'ব পৰা নাই সেনেতে মোক আৰু গেৰে গেৰে সি কোৱাৰ লগে লগে মই তুৰন্তে উঠি ৰহা গুচি গৈছোঁ ৰহাত যাই মই পৰামৰ্শটো ল'লোঁ যে আমাৰ কোন কোন বিয়াক গৈছে
আমার যাতে মামী আছে নিজা মামীয়ে কল কি বাবা আগতে কইতা গেছে তোহার তখন কান্দি কান্দি কল মই তাতে আর রখাই নাই সাইকেলত 3টা এনেকে চাপ মারি মই গুচি আছো হাত মই নাথাকলো আর আহি মই ঘৰত লাং খাই পৰি গেছো মই বাকী একো ক'ব নোৱাৰো একেই দুখ বেদনাত জৰ্জৰিত পিতৃ অনন্ত কলিতা আৰু মাতৃ গোলাপী কলিতাও দুয়ো পিতৃ মাতৃয়ে হেৰুৱালে নিজৰ বুকুৰ সন্তান দীপামণি প্ৰতিভা আৰু জিতুমণি কলিতাক 18 বছৰীয়া ধনজিৎ কলিতা আছিল পিতৃ জলেশ্বৰ আৰু মাতৃ বীণা কলিতাৰ একমাত্ৰ সন্তান পিতৃ মাতৃৰ মৃত্যুৰ সময়ত মুখাগ্নি কৰিবলৈও একমাত্ৰ পুত্ৰ ধনজিতক হেৰুৱাৰ বেদনাত উচুপি আছে দুয়ো পিতৃ মাতৃয়ে নিজ ভাগ্যৰ বলতে নিশ্চিত মৃত্যুৰ মুখৰ পৰা প্ৰাণ ৰক্ষা কৰি অহা পিংকি কলিতাই ঘটনাৰ বিৱৰণী দাঙি ধৰি কয় যে পথটো যাতায়াতৰ অনুপযোগী হোৱা স্বত্তেও বাছৰ চালকে যাত্ৰীসকলক গাড়ীৰ পৰা নামিবলৈ কোৱা নাছিল আমার বাইদেউ আছিল এটা মই খুড়া ছোৱালী আৰু দৰাটোৰ বইনাক এটা আছিল আমি একে চিটত বৈছো আমাৰ বাইদেউৰ কলাত আমাৰ খুড়া ছোৱালীটো বৈছে ইয়াৰ বহতে 11টা ঠিক 15 মিনিট মান থাকতে বাছখন বাগৰিছে ইয়াৰ বাগৰতে মই তাৰ মানে ইনকে বাগৰা খাইছে খিৰকিৰ গুৰিত আছিল মই ইনকে খিৰকিখন দো হাতেৰে ফুইকে খোলা ৰাখি পুৰা এই ইনকে ফেই কৰি এবাৰ খোলা খাতে পানীত পৰছো এবাৰ পানীত পৰতে তো একো নাপাওঁ সুদা মাটি পাং পানী খাইছো ইফালে গেছো ওপৰত উঠছো তলত গেছো এবাৰ চাইছে ইনকে হাসতে তা আগলা পাইছো এবাৰ আগলাবাতে মই আগলাতে ধৰি হাত কেনে ও খুৰা মোক বাছছো এবাৰ ৰহাৰ এটা এবাৰ ৰহাৰ খুৰাটো এবাৰ আগলাতে ধৰি টানি আনছে